গাইছ কুকুৰ সিমান মজা বেলেগ তো গাইছ মানে এতিয়া মাছ ল'ম পিছপিনে দিদি এতিয়া কেনে আছে আশা কৰি পেলাইছে এতিয়া 7টা বাজছে তো মই এতিয়া ঘৰতে আছো মানে দোকানত আছো আজি মই মোৰ দোকানৰ কামটো চাই থাকিব গাইছ মানে মোৰ চাই এইটোৱেই তো এনেকৈ সোমাই কিনে কথা কি মাজে মাজে তো গাইছ মানে ৰাতিপুৱা চাহ খোৱাৰ আগতে মই গৰম পানী খাই লওঁ অলপ তো গৰম পানী খাই কিনে মই চাহ খাম এতিয়া তো গৰম পানী খাওঁ এতিয়া তো গাইছ মানে ফাৰ্ষ্ট টাইম মই এইটো কুকিজ বিস্কুট কয় তো কুকিজ মানে কুকুৰ ঠেং তো কুকুৰ ঠেঙৰ চাহ খাম মই এতিয়া তো কোনে কি কৈ জনাব তো আমি এইটো কুকুৰ ঠেং বুলি কওঁ তো ফাৰ্ষ্ট টাইম খাম এতিয়া গাইছ কুকুৰ ঠেঙৰ মজা বেলেগ কোনে কোনে খাই জনাব কুকুৰ ঠেং বিস্কুটটো তুমি খাইছো এনেকৈ বাকি মানে খাই আছো মজাতে ভাল লাগিব বিস্কুটটো খাবা এই বিস্কুটৰ মজাটোৱেই বেলেগ মানে তো গাইছ মানে আজি ভিডিঅ'টো বনোৱাৰ কাৰণটো হ'ল সেইকাৰণে আমাৰ এতিয়া নেটটো টেনশ্যন নাই আগতে আমাৰ নেট বহুত টেনশ্যন আছিল তো এটা ভিডিঅ' বনাব লগা হ'লে আমাৰ তো বনাই থওঁ ঠিকেই বাৰু তো বনাই কিনে আপলোড কৰিবৰ কাৰণে মোটামুটি 5 কিলোমিটাৰ 6 কিলোমিটাৰ এনেকৈ যাব লাগে মই যাম ক'ত চিংৰা ধুতৰা আৰু এইফালে হাহিম আৰু এইফালে বকো এনেকৈ যাই মই ভিডিঅ' আপলোড কৰোঁ তো এতিয়া নেটৰ টেনশ্যন নাই আমাৰ এই গাঁওখনত তো আগতে মানে বিন্দাছ আছিলোঁ আমি তো নেটৰ প্ৰব্লেম আছিল তো যোৱাকালি 4 তাৰিখৰ পৰা মানে নেটটো অলপ খোলা দিছে 3 তাৰিখ নাই মানে 3 তাৰিখৰ পৰা নেটটো খোলা দিছে তো এতিয়া অলপ নেটৰ প্ৰব্লেমটো নোহোৱা হৈছে তো সেইকাৰণে এতিয়া মই খাই আছোঁ তো মোৰ যিকেইটা ফ্ৰেণ্ড আছে মানে এতিয়াও ফোন কৰি পাব আৰু কি এয়াৰটেলটো পাব এয়াৰটেল টাৱাৰ আছে আমাৰ কিন্তু ধন্যবাদ আছোঁ এয়াৰটেলক খাই আছোঁ চাহ এতিয়া গাইছ মানে এনেকৈ মোৰ চাহ খোৱা হ'ল এতিয়া লালচাহ খাইলোঁ ইফালে চাহ বৰ্ডেগা খাই কৰিছে গাইছ কাষ্টমাৰ পোৱা আহিছে মই এইটো ফাৰ্ষ্ট কাষ্টমাৰ ভাল চব ভাল বঢ়িয়া হাতীয়া কাষ্টমাৰ এইটো মোৰ 10 টকা হয় টোটেল লৈছা বঢ়িয়া অলপ আহক এইটো মোৰ হাৰামী কাষ্টমাৰ এইটো মৰ্নিং আহে একদম হাৰামী কাষ্টমাৰ এইটো মোৰ পুৱাই আহে এইটো চানিত কুমাৰ আৰু বাইদেউ আছে পিছ মানে তো গাইছ মানে মোতে চাহ খোৱা হ'ল চাহ খোৱা গ'ল এতিয়া মোৰ তো গাইছ মানে এতিয়া মাছ ল'ম এইটো মাছ ভাল চাই দি আমাৰ এইটো হ'ল বিয়াই ভাংনা মাছ না বঢ়িয়া দেই আধা কিলো দি বঢ়িয়া চাৰিটো হৈ গ'ল হৈ যাব এটা বেছি দিছো বঢ়িয়া তো গাইছ মানে মোৰ দোকান হ'ল এইটো তো সেইটোৱেই মোৰ দোকানটো তো চিম্পলকৈ চলি আছোঁ নেকি তো গাইছ মানে আৰু মোৰ দোকানটো এইটো হ'ল চপা আছে মোটামুটি চপা হ'ল লকডাউনতে মই যিয়া পাইছোঁ সেইটো খোলাই নাই আজিলৈকে তো তালা মাৰ আছে তো তালাটো হ'ল এইটো মানে লকডাউনত তালা মাৰ আজিলৈকে খোলাই নাই তো কেনেকৈ চাওকচোন এনেকৈ আছে বৰ্তমান ইয়াৰ মাৰা মাজিক তালাটো তো এনেকৈ মানে খোলাই নাই আজিলৈকে মোটামুটি এতিয়া 2 বছৰমান হ'ল এতিয়ালৈকে খোলাই নাই শুনিছা কিমান মাৰা মাজিক বাপৰে বাপ মানে কাষ্টমাৰবিলাক এতিয়া আহে চব তো এইপিনে আহে তো এইটোৱে আৰু কি তো এইফালে খোলা নাই তো নখোলোঁ এতিয়া এইফালে মানে এতিয়া নখোলোৱে আৰু কি যেহেতু মানে এইপিনে সিহঁতৰ সেইকাৰণে এইটো খোলাই নাই এতিয়া বুজিছা না তো বহুত দিন হ'ল তো তালাটো চেঞ্জ কৰি কিনে খোলা হ'ব এতিয়া তো ঠিক মানে কাষ্টমাৰবিলাক মোৰ ৰেডি আহে গোটেইবিলাকৰ এইটোৱে মোৰ গেটটো তো গাইছ মানে আইটেমৰ এইবিলাকে তো এনেকৈ এইটো হ'ল 5 মানে এটা গেট আছে এইটো মানে এইপানে পিছপানে কৰিছিলোঁ তো লকডাউনৰ সময়ত কিন্তু এইটো মোৰ বেষ্ট আছিল দেই তো মানে গাইছ মানে যেতিয়াল কৰিছিল না তো বস্তুবিলাক মই পেলাইছিলোঁ তো মোৰ চাইড আছিল মানে বেগ দৰ্জা দেই সেই সময়ত তো প্ৰতিখন দোকানে আগতে নিদিয়ে চব পিছপানে নিদিয়ে তো এতিয়া
খোলা হৈছে তো চবে আগত দি দিয়েচোন দে গাইছ মানে কাষ্টমাৰ আছে এতিয়া মোৰ হেৰেন বড়ো হাই কৰি এবাৰ ইয়া হাই কৈছোন কো হাই কৰি দিঙা কৰি হাই বঢ়িয়া কি লাগে তোক নিমখ এই তাৰ পেছন বস্তাৰ পেটাৰ বুঢ়াকে বড়ো মাৰতে নিমখ ল'ব ৱাও দেলিয়া গাইছ মানে মেইন কথাটো কি জানা না মানে আমাৰ গাঁৱত আগতে নেট নোহোৱাৰ কাৰণে মানে ছোৱালী চাবা গ'লে ৰিজেক্ট কৰিছিল তো এতিয়া ভাল হৈছে আমাৰ নেটটো তো আগতে যদি ৰিজেক্ট কৰিছিল এতিয়া দিব পাৰে কি তো সেই সময়ত বহুত মানুহে কিন্তু আমাক মানে চাইছিল আৰু মানে কিছুমানে তাহাকো নেট নাপায় মানে বেয়া দি কিনে ছোৱালীবিলাক মানে খবৰ পান তো সেইকাৰণে মানে ফোন নাপায় কাৰণে মানে চলি দিয়া নাছিল তো এতিয়া টেনশ্যন নাই গাইছ তো দি দিব তো এতিয়া সিজুবাৰী তো আগত সিজুবাৰী নাই এতিয়া চেঞ্জিং তো গাইছ ৰাস্তাখন আমাৰ ওচৰতে আছে এইটো ৰাস্তাটো বাহিৰত আছে তো কথা নাই তো ৰাস্তা বুকি নেট আহিছে এতিয়া তো সেই সময়ত আমি বহুত কষ্টকৈ চলিছিলোঁ এতিয়া নেটৰ টেনশ্যন নাই এতিয়া বাগাত দি খুচিছে নেট দেখা নাই ইয়া তো কাৰণতে বাগাত দি আছে আমাৰ বন্ধু এটা বুঢ়াকে খুচিছে এতিয়া হয় না টেনশ্যন নাই এতিয়া না বঢ়িয়া তুমি দেখাই দিছোঁ তাত দেখা নাই নেট কেনে নাই স্পীড বঢ়িয়া না ফাষ্ট বঢ়িয়া না বঢ়িয়া এতিয়া মানে ছোৱালী নেজানা দিবা বঢ়িয়া হয় না এসময়ত দিয়া নাছিল তো দি দিব টেনশ্যন নাই তো চিন্তা কি হ'ল তো দি দিব না তো গাইছ মানে আৰু এটা কথা কি জানা না মানে আমাৰ গাঁৱত না আমাৰ ঘৰৰ পিছপিনে এটা আছে দেই তাক মানে এজন ছোৱালী চাইছিল সি মানে নেট নাপাৰ কাৰণে কেঞ্চেল কৰিছে কিমান ডাঙৰ বিপৰীত শুনছা নেট হাতৰ নেটৰ কাৰণে কেঞ্চেল কৰিছে তো এটা মাহে বহুত টেনশ্যন গাইছে তো এতিয়া টেনশ্যন নাই আৰু তো টেনশ্যন নাই দি দিব তো আমি বহুত বিপদ ভুগিছিলোঁ এতিয়া আমি ভুগলা একো নাই নেটটো মেইন প্ৰব্লেম আছে নেটটো তো নেট এতিয়া হৈ গ'ল তো গাড়ী চাড়ীটো বহুত আছে এতিয়া এই আমাৰ দেখোন না বিন্দাছ মানে গাড়ী চলিয়ে থাকে তো দি দিব তো গাইছ মানে ভিডিঅ'টো চাই কেনে পালে তো যদি ভাল হৈছে নহয় লাইক শ্বেয়াৰ কৰি দিব আৰু যদি নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই নাপাহৰিব আৰু নেটৰ ভিডিঅ'টো বনালোঁ আৰু মোৰ কিছুমান দেখালোঁ চোন তো মোৰ দোকানটো এইটোৱে কিছুমানে মোৰ বন্ধুৱে চাব গৈছিল তো দেখাই দিলোঁ আজি এইখিনিয়ে আৰু কি সাধাৰণ সৰু দোকান তো কিবা চলি আছোঁ